এবাৰ নয়না বাইদেউ খুব ভাল মেকআপ আৰ্টিষ্ট খুব ধুনীয়া মেকআপ কৰে বাইদেউ ভিডিঅ' হৈছে ন নাই চাইছো হৈছে Oh no! কৃষ্ণ কৃষ্ণ আমাৰ বহুত টাইম গ'ল ন পুৰা একদম মনৰ পৰা একদম পূজা কৰিছে এয়া আমাৰ ফণীন্দ্ৰ তামাম মন্ত্ৰ মাতিছে এতিয়া আমাৰ পূজা আৰম্ভ নয়ন দাস আমাৰ ডিৰেক্টৰ খুব কষ্ট কৰে মনত কামনা কৰিছে যে এইবাৰ বিয়াখন হৈ যাওক আপোনালোকৰ কোনোবা আছে খালী ছোৱালী আমাৰ এওঁৰ কাৰণে চাই দিব নয়ন দাস ভাল ল'ৰা দেখিছে পূজা কৰি আছে মই জানো যদি কোনোবা যদি খালী আছো আৰু তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰিব কণ্টেক্ট কৰিব পাৰে আমাৰ চেনেল যিটো চেনেলত যাব এই ভিডিঅ'টো তাৰ তলত ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম কণ্টেক্ট কৰিলেই হ'ল মোক চুচিমুট দিব লাগিব ফটোটা মাৰি দি মই কৰ্ণালত আপোনালোকৰ মাজলৈ বহুত দিনৰ পিছত এটি নতুন শ্বুটিং ভিডিঅ' লৈ আহিছোঁ বহুত দিন শ্বুটিং কৰা নাছিলোঁ আমি এয়া মোৰ লগত শ্বুটিং কৰিছে ফণীন্দ্ৰ কলিতা নমস্কাৰ বাবুল শৰ্মা লগতে আছে নয়ন কলিতা মিনু কলিতা বুলি এটা আছে আৰু আছে আমাৰ লগত এক্টৰনি এটা যিটো মানে মলত কৈছে আজি এক্টিং নিকু কলিতা কিয় হাঁহি আছা তুমি এইটো ঠাইটো অলপ চাব মই দেখাই আছো ধুনীয়া ঠাই আগতে আমি আগতে মই দুটা গান ইয়াত কৰিছোঁ আপোনালোকে হয়তো পাইছে ৰাধা বুলি এটা কৰিছিলোঁ আৰু এটা আপোনাৰ পাহৰিলোঁ সেইটো মই জনাম বাৰু খুব ধুনীয়া ঠাই আহিব পাৰে ইয়াত আপোনাৰ দেউল হয় দেউলত সভা হয় সেই ঠাইখিনি যে আছে তাত সভা হয় এয়া আমাৰ মিটিং চলি আছে এতিয়া আমাৰ খোৱাৰ প্ৰগ্ৰেম হ'ব আমাৰ মিটিং চলি আছে এজন আমাৰ উকিল হয় এজন আমাৰ ভাল উকিল হয় ইয়াৰ লগত কেতিয়াবা কেছ এবাৰ নয়না বাইদেউ খুব ভাল মেকআপ আৰ্টিষ্ট খুব ধুনীয়া মেকআপ কৰে বাইদেউ এয়া বাবু চলমেনি খুব ধুনীয়া খাদ্য বনাই নিমখ নহ'লেও খাই সোৱাদ পাব আপোনালোকে কেতিয়াবাতো মানে কি ধৰক মাংসৰ তৰকাৰী বনাই থাকিব কি হয় নিমখ দিব পাহৰি যায় অলপ বেছি হালধি মাৰি কিনে তিতা কৰি খানা খুৱাই দিয়ে খুব ধুনীয়া মাংস বনায় বিশেষকৈ তেওঁ মাংস বনোৱাত ভাল হৈছে পাৰৰ মাংস যিটো মানে খাবলৈ অলপো নাথাকেই আমাৰ নয়নী বাইদেউ খুব ধুনীয়া মেকআপ বাইদেউ অলপ খাই দিবা আৰু এইফালে আমাৰ বাইদেউ এজনী আহি আছে দেখাই দিয়া সেইবিলাক বাইদেউজনীক দেখাই দিয়া অলপমান মই দেখাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব বাইদেউ আপোনাক দেখাব পাৰিমনে হয় পাৰিব বুলি কৈছে চ' অলপমান ইণ্টাৰেষ্ট কৰি লওঁ বাইদেউ আপোনাৰ ফুল এড্ৰেছটো দিবচোন সহজ হ'ব আপোনাক কেনেদৰে সহায় কৰিব পাৰিম আপোনাৰ ঘৰ ক'ত মোৰ নিকুমণি কলিতা মোৰ ঘৰ কেতিয়া কল কৰিছিলে তাকে আৰু আগতে প্ৰথম আগতে কিমান কৰিছোঁ কাম কৰিছে শৰ্ট ফিল্ম এখন কৰিছোঁ বাকী কল কৰিছিলে ন আপুনি থকা বুলি ভাবিছিলোঁ আগতে কৰা নাই বাৰু আপোনালোকে চাব ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰিব আগতে যা কি নহওক তেওঁ ধেমালি কৈছোঁ দেই ইয়াৰ খাদ্য কেতিয়াবা খাব আহিব আপোনালোকে বিয়া পাতিলে মাতিব ইয়াক ভাত বনাবলৈ তাৰ মোৰ এক্সপ্ৰেশ্যন চাওকচোন
এইটো লওঁ মই ধেমালি কৰি থাকোঁ হা আপোনালোকে বেয়া নাপাব বহুত ধেমালি কৰোঁ এইটো ব্লগ মোৰ তাত নিদিওঁ এইটো ব্লগটো বাবু শৰ্মাৰ তাত দিয়া হ'ব চ' গাহৰি খাওঁচোন মই দিব পাৰিম মোৰ একো নাই মই চব ভিডিঅ' দিব পাৰোঁ এতিয়া যাবি না